মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন বিষয়ৰ পাঠদানেৰে আমাৰ পাঠদান কাৰ্যৰ আৰম্ভণি কৰোঁ। আশা ৰাখিছোঁ তোমালোক সকলোৱে মনোযোগেৰে পাঠদান গ্ৰহণ কৰিবা। গতিকে তোমালোকৰ সহযোগিতা কামনা কৰি এটা নতুন বিষয়ৰ পাঠদানেৰে মোৰ আজিৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান সম্পৰ্কে আলোচনা কৰিছিলোঁ আৰু আজি আমি ভূগোল বিভাগ ভূগোলৰ যিটো খণ্ড তাৰ প্ৰথমটো অধ্যায় আমি আজি আলোচনা কৰিম বুলি ভাবিছোঁ। অৰ্থনৈতিক ভূগোল, ইয়াৰ বিষয়বস্তু আৰু সম্পদ। এই পাঠটিৰ এটা গুৰুত্বপূৰ্ণ বিষয় আমি সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে আজি আলোচনা কৰিম। ইতিমধ্যে তোমালোকে আগৰ শ্ৰেণীত সম্পদ সম্পৰ্কে কিছু ধাৰণা লৈ আহিছা। গতিকে সম্পদ সম্পৰ্কে সকলোৰে এটা ধাৰণা আছে। তথাপিতো আমি আজি অকণমান আলোচনা কৰি লওঁ সম্পদ আৰু কেনেদৰে ইয়াক শ্ৰেণীবিভাজন কৰা হৈছে, এই বিভাগসমূহৰ বিষয়ে অকণমান বিস্তৃতভাৱে আলোচনা কৰিম। এতিয়া প্ৰথম কথা হ'ল যে সম্পদ বুলি ক'লে আমি গম পাওঁ যে আমাৰ দৈনন্দিন জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই হ'ল সম্পদ। আমাৰ চাৰিওফালে থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ গছনি, ফল মূল, খনিজ পদাৰ্থ, এই সকলোবোৰ বস্তুৱেই আমাৰ বাবে, মানুহৰ বাবে প্ৰয়োজনীয়। গতিকে এই প্ৰত্যেকটোৱে হ'ল সম্পদ। আমি দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে প্ৰত্যেকটো মুহূৰ্ততে সম্পদ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। এই প্ৰত্যেকটো সম্পদেই আমাৰ কিবা নহয় কিবা এটা অভাৱ পূৰণ কৰে। আৰু সেইকাৰণে কোৱা হৈছে যে সম্পদ হ'বলৈ হ'লে বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। আমি মানুহ হিচাপে সম্পদৰ লগত দুই ধৰণে জড়িত। প্ৰথম কথাটো হৈছে যে সম্পদৰ উৎপাদক, প্ৰডিউচাৰ হিচাপে আমি সম্পদৰ লগত সম্পৰ্কিত। আৰু দ্বিতীয়টো কোৱা হৈছে যে উপভোক্তা হিচাপে, যে এচাম মানুহে সম্পদ উৎপাদন কৰে আৰু আন এচামে তাক উপভোগ কৰি সম্পদৰ লগত জড়িত হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমাৰ পাঠ্যপুথিত সম্পদৰ শ্ৰেণীবিভাজনৰ এখন তালিকা আমাক দিয়া আছে। আমি সেই তালিকাখনৰ ওপৰত ভিত্তি কৰিয়ে সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে অকণমান আলোচনা কৰোঁ। আমাৰ পাঠ্যপুথিত 4টা ভাগত ভাগ কৰা হৈছে সম্পদৰ ভাগক প্ৰধানকৈ, যে সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি, গঠন অনুসৰি, উপলব্ধ বা স্থায়িত্ব অনুসৰি আৰু মালিকীস্বত্বক ভিত্তি কৰি। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক 3টা ভাগত ভাগ কৰা হৈছে: প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদ। ঠিক সেইদৰে গঠন অনুসৰি সম্পদক 2টা ভাগত ভাগ কৰা হৈছে। এটা কোৱা হৈছে জীৱীয় সম্পদ, আনটোক কোৱা হৈছে অজীৱীয় সম্পদ। উপলব্ধ বা স্থায়িত্ব অনুসৰি সম্পদক আকৌ 2 ভাগত ভাগ কৰিছে। এটা কোৱা হৈছে নৱীকৰণযোগ্য সম্পদ, আনটোক কোৱা হৈছে অনৱীকৰণযোগ্য সম্পদ। আৰু শেষত মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপে এই 3টা ভাগত ভাগ কৰা হৈছে। এতিয়া আমি এই গোটেইকেইটা ভাগৰ বিষয়ে অকণমান বিস্তৃতভাৱে আলোচনা কৰোঁ। প্ৰথমতে কোৱা হৈছে যে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক 3টা ভাগত ভাগ কৰা হৈছে: প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ। এতিয়া প্ৰথম কথা হ'ল যে প্ৰাকৃতিক সম্পদনো কি? প্ৰাকৃতিক সম্পদ অৰ্থাৎ প্ৰাকৃতিকভাৱে যিবিলাক সৃষ্টি হয়, আমাৰ চাৰিওফালে থকা যিবিলাক সম্পদ, সূৰ্যৰ ৰশ্মিয়ে হওক, বায়ু, পানী, গছ গছনি, জীৱ জন্তু, খনিজ পদাৰ্থ, নদ নদী, এইবিলাক কিন্তু কোনো মানুহে সৃষ্টি কৰা নাই। প্ৰাকৃতিকভাৱে প্ৰকৃতিয়ে এইবিলাক সৃষ্টি কৰিছে। গতিকে এনেকুৱা ধৰণৰ সম্পদবিলাকক কি কোৱা হয়? প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদ গোটা বা জুলীয়া, গেছীয় বা ধাতৱ বা অধাতৱ অৱস্থাত পোৱা যায়। গতিকে এইবোৰ প্ৰকৃতিৰ পৰা পোৱা সামগ্ৰীসমূহ বা সম্পদসমূহে হ'ল প্ৰাকৃতিক সম্পদ। দ্বিতীয়টো ভাগ কোৱা হৈছে যে মানৱ সৃষ্ট সম্পদ। আমি ইতিমধ্যে কৈ আহিছোঁ যে মানুহ সম্পদৰ উৎপাদক হিচাপে জড়িত। মানুহে সম্পদৰ সৃষ্টি কৰিব পাৰে। মানুহৰ প্ৰচেষ্টাৰ ফলত সম্পদৰ সৃষ্টি হয় আৰু মানুহৰ প্ৰচেষ্টাৰ ফলত যিবোৰ সম্পদ সৃষ্টি হয় সেইবিলাককে কোৱা হৈছে মানৱ সৃষ্ট সম্পদ। গতিকে আমি যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ, এই যে আমি কিতাপখন ব্যৱহাৰ কৰিছোঁ, কিতাপখনৰ কাগজখিলা বাঁহৰ পৰা তৈয়াৰ কৰা হৈছে, পিন্ধা কাপোৰ কপাহৰ পৰা, খনিজ তেলৰ পৰা নানা ধৰণৰ বস্তু, ৰং, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি তৈয়াৰ কৰা হৈছে। গছ গছনিৰ পৰা নানা ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী আদিবোৰ তৈয়াৰ কৰি লোৱা হৈছে।
গতিকে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় সেইবিলাক সম্পদ যিবিলাক মানুহে নিজৰ কাৰ্যদক্ষতাৰে সৃষ্টি কৰি লৈছে, গতিকে সেইবিলাকেই হৈছে মানৱ সৃষ্ট সম্পদ। আৰু আন প্ৰকাৰৰ কোৱা হৈছে যে মানৱ সম্পদ, যে মানুহকো নিজেই এক প্ৰকাৰৰ সম্পদ হিচাপে গণ্য কৰা হৈছে, কিয়নো সম্পদ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহ হৈছে এক প্ৰকাৰৰ সম্পদ। প্ৰাকৃতিক সম্পদসমূহক মানুহৰ ব্যৱহাৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহ অতিকে প্ৰয়োজন। মানুহৰ এই গুণবোৰ যে আছে, সেইকাৰণে আমি মানুহক কি বুলি ক'ব পাৰোঁ? সম্পদ বুলি ক'ব পাৰোঁ। আৰু আচল অৰ্থত মানুহেই হৈছে প্ৰধান সৃষ্টিকৰ্তা। মানৱ সম্পদৰ দ্ৰুত বিকাশ ঘটাৰ বাবে কি হৈছে, পৃথিৱীৰ আগশাৰীৰ ৰাষ্ট্ৰ আমেৰিকা, জাপান, জাৰ্মানী, ইংলেণ্ড আদি দেশসমূহ যদিও এইবিলাকত প্ৰাকৃতিক সম্পদত ইমান চহকী নহয়, তথাপিতো কিন্তু মানৱ সম্পদৰ বাবেই এইবিলাক পৃথিৱীৰ আগশাৰীৰ অগ্ৰণী আৰু সমৃদ্ধ দেশ হিচাপে পৰিগণিত হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, সেইকাৰণে মানুহকো সম্পদ হিচাপে কি কোৱা হৈছে? গণ্য কৰা হৈছে। এতিয়া আমি গঠন অনুসৰি সম্পদক দুটা ভাগত ভাগ কৰা হৈছে। এটা কোৱা হৈছে জীৱীয় সম্পদ আৰু আনটোক কোৱা হৈছে অজীৱীয় সম্পদ। জীৱীয় সম্পদ শব্দটোতে অৰ্থটো লুকাই আছে। যিবিলাকৰ জীৱ আছে সেইবিলাকক কোৱা হৈছে জীৱীয় সম্পদ, আৰু যিবিলাকৰ জীৱ নাই সেইবিলাকক কোৱা হৈছে অজীৱীয় সম্পদ। উদ্ভিদ, প্ৰাণী, মাছ, শস্য এইবিলাক হৈছে জীৱীয় সম্পদ। ঠিক সেইদৰে মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা এইবিলাকক কোৱা হৈছে অজীৱীয় সম্পদ, কিয়নো এইবিলাকৰ জীৱ নাই। কিন্তু এইবিলাক এটা কথা মনত ৰাখিব লাগিব যে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছবিলাক কিন্তু উৎপত্তিৰ দিশৰ পৰা আছিলে জীৱীয় মূলৰ, কিন্তু বৰ্তমান অৱস্থাত সেইবিলাক নিৰ্জীৱ কাৰণে এইবিলাকক অজীৱীয় সম্পদত ধৰা হৈছে। এতিয়া আমি আন প্ৰকাৰলৈ যাওঁ, যে উপলব্ধ বা স্থায়িত্ব অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে। এটাক কোৱা হৈছে নৱীকৰণযোগ্য সম্পদ আৰু আনটোক কোৱা হৈছে অনৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য অৰ্থাৎ যিটোক আমি পুনৰ সৃষ্টি কৰিব পাৰোঁ প্ৰয়োজন অনুসৰি, ব্যৱহাৰ কৰিলে যিবিলাক বস্তু শেষ হৈ নাযায়, পুনৰ আমি আমাৰ প্ৰয়োজনৰ খাতিৰত সেইবিলাক সৃষ্টি কৰি ল'ব পাৰোঁ, উৎপাদন কৰি ল'ব পাৰোঁ, সেইবিলাকক কোৱা হৈছে নৱীকৰণযোগ্য সম্পদ। সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য এইবিলাক হ'ল নৱীকৰণযোগ্য সম্পদ। আনহাতে কিছুমান সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সেইবিলাক সৃষ্টি কৰিব নোৱাৰি, শেষ হৈ যায়। গতিকে এইবিলাকক কোৱা হৈছে অনৱীকৰণযোগ্য সম্পদ। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ, প্ৰাকৃতিক গেছ ইত্যাদিবিলাক অনৱীকৰণযোগ্য সম্পদ। আৰু শেষত মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক তিনিটা ভাগত ভাগ কৰা হৈছে: ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ। এতিয়া ব্যক্তিগত সম্পদ অৰ্থাৎ যিবিলাক সম্পদৰ কোনো ব্যক্তি বা অনুষ্ঠানৰ অধীনত থাকে তাকে কোৱা হৈছে ব্যক্তিগত সম্পদ। এতিয়া এজন মানুহ ধৰি লওক, মানুহৰ নিজৰ দখলত থকা ভূমিয়ে হওক, মাটি সম্পত্তি, নিজা যিবিলাক ভাল গুণ, ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিবিলাকক কোৱা হৈছে ব্যক্তিগত সম্পদ। ঠিক তেনেকৈ ব্যক্তিগত সম্পদৰ কিছুমান আকৌ এনেকুৱা ধৰণৰ হয় যে ব্যক্তিগতো হয়, যিবিলাক পৰিয়ালকেন্দ্ৰিকো হয়, আনুষ্ঠানিকো হয়। উদাহৰণস্বৰূপে আমি ধৰিব পাৰোঁ যে এজন ব্যক্তিৰ পিন্ধা কাপোৰ, জোতা, ঘড়ী এইবিলাক ব্যক্তিগত, কিন্তু কিছুমান সম্পদ আকৌ গোটেই উমৈহতীয়া পৰিয়ালটোৰ কাৰণে, যেনে ঘৰটো, পুখুৰীটো ঘৰৰ, বহা কোঠাটো, পাকঘৰটো। গতিকে এইবিলাক ব্যক্তিগত সম্পত্তিও হয়, লগত কিন্তু পৰিয়ালকেন্দ্ৰিকো হয়। আৰু কিছুমান সম্পদ হৈছে আনুষ্ঠানিক সম্পদ। গোটেই সম্পদবিলাকক কিন্তু আমি একেলগে ব্যক্তিগত সম্পদ বুলি ক'ব পাৰোঁ। এতিয়া দ্বিতীয়টো সম্পদলৈ যাওঁ, সেইটো কোৱা হৈছে যে জাতীয় সম্পদ। এতিয়া জাতীয় সম্পদ কোনবিলাক? যে যিবিলাক আমাৰ যিবিলাক সম্পদৰ মালিক বা মালিকী স্বত্ব দেশ বা ৰাষ্ট্ৰৰ হাতত থাকে, তেনেবিলাকক কোৱা হৈছে জাতীয় সম্পদ। এই শ্ৰেণীৰ সম্পদবিলাকৰ মালিক হ'ল ৰাষ্ট্ৰীয় চৰকাৰ। আৰু এটা কথা মনত ৰাখিব লাগে যে দেশ এখনৰ অন্তৰ্গত ৰাস্তা ঘাট, ভূমি, নদ নদী, হাবি, অৰণ্য, জীৱ-জন্তু, শিক্ষানুষ্ঠান এই সকলোবিলাক জাতীয় সম্পদ। আৰু জাতীয় সম্পদবিলাক মূলতঃ জাতীয় কল্যাণৰহে ব্যৱহাৰ কৰা হয়। গতিকে যিবিলাক দেশ জাতীয় সম্পদত চহকী হয়, সেই দেশবিলাক সাধাৰণতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয়। উদাহৰণস্বৰূপে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা ক'ব পাৰোঁ, যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা জাতীয় সম্পদ আমাৰ। আন প্ৰকাৰ সম্পদ আন্তঃৰাষ্ট্ৰীয় সম্পদ, যে সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা যিবিলাক সমগ্ৰ বিশ্বৰ পৃথিৱীৰ অধীনত থাকে সেইবিলাকৰ সম্পদক কোৱা হৈছে আন্তৰ্জাতিক সম্পদ। উদাহৰণস্বৰূপে সাগৰ, মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ, জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য আদি একেলগে কি কোৱা হৈছে আন্তৰ্জাতিক বা বিশ্ব সম্পদ
বোলা হৈছে কাৰণ এই সম্পদবিলাক সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে এইবিলাকক কোৱা হৈছে আন্তঃৰাষ্ট্ৰীয় সম্পদ আন্তৰ্জাতিক সংস্থা আমাৰ বিশ্ব শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে যি গঠন হৈছিলে আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰাষ্ট্ৰসংঘ ইউএনঅ' গতিকে ৰাষ্ট্ৰসংঘে কি কৰে ইয়াৰ নিৰ্ধাৰিত নীতি নিয়ম অনুসৰি বিশ্ব সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ আৰু পৰিচালনা কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি থুলমূলকৈ সম্পদ আৰু সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে আভাস এটা পালোঁ আৰু ইয়াতে আজি আমাৰ পাঠদান কাৰ্য সামৰণি মাৰিছোঁ তোমালোকেও তোমালোকৰ পাঠ্যপুথিত যথেষ্ট এই বিষয়ে আছে তোমালোকে অকণমান অধ্যয়ন কৰিলে বিষয়টো তোমালোকৰ যথেষ্ট বোধগম্য হ'ব গতিকে পুনৰ সকলোকে শুভেচ্ছা জনাই মোৰ পাঠদান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ